নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আন এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মই যিহেতু কেমেৰা সন্মুখত অহা নাছিলোঁ, আজি ফাৰ্ষ্ট আহিছোঁ। কিছুমানটো ৰেচিপি বনোৱা হৈ থাকে, সেইবোৰ দি থাকোঁ বাৰু লাহে লাহে ভিডিঅ'বোৰ। আজি এইটো ৰেচিপিত নহয় বাৰু ভিডিঅ'টো। মোৰ আইতা ঢুকুৱা আজি 15 দিন হ'ল। যিখিনি নিয়মখিনি আছিল সেইখিনি কৰা হৈ গৈছে অলৰেডি। আৰু বাকী আজি যিহেতুকে মৃতকক ভাত দিয়া পৰ্যায়টো আছে আৰু দেউতা মা খুৰা খুৰী সেইসকলেও আজি ৰাইজৰ লগত বহি একেলগে ভাতখিনি খাব। তো সেইখিনি ভিডিঅ' দেখাম বুলি ভাবিছোঁ লাহে লাহে। তো চাবচোন, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, শেষলৈকে চাব। ভিডিঅ'টো কেনেকুৱা লাগে জনাবচোন। ব'লকচোন তেতিয়াহ'লে আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। তো আপোনালোকে চাই থাকিবচোন। আহক এতিয়া। জয় কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল ভগৱান হৰি বল হৰি বল। হে মা মাতৃ, আজি আমি আপোনাৰ ল'ৰা ছোৱালী বোৱাৰী নাতি নাতি সকলোৱে আজি সেই ভাত খাদ্যৰ কাৰণে আমি সেৱা খাদ্য কৰিছোঁ। আমি অজানিতে কিবা জানি নাজানি কিবা ভুল ভ্ৰান্তি দুৰ্গতি কৰিব পাৰোঁ। সেই ভুল ভ্ৰান্তি দুৰ্গতিবিলাক মাৰ্জনা কৰিব। লগতে আপোনাৰ এই খাদ্যখন আপুনি যাতে গ্ৰহণ কৰে, লগতে সপৰিয়ালে সকলোৰে মংগল কামনা কৰিব, এই বুলি আপোনাৰ চৰণত চাহ কৰিছোঁ। জয় কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল। আৰু জাগা নগছ কি বোলে ইটোৱে খাব কুকুৰটো বাচি বাচি দিছে তাহাঁতে বস্তু আনোতে। এই আমাৰ বাটৰ লগতে এখন জেউৰা আছে, তাতে দিয়া হ'ব। চাই থাকিবচোন ভিডিঅ'টোত। তোক মুখা কৰি দিবি না কোন মুখা কৰি কোন মুখা কান্দে জেঠিমা কোন মুখে একো নহয় দে। তাতে যা ৰখি আছে সি ৰখি আছে। সেইখিনি মৃতকৰ শেষৰ ভাত সাজ আৰুতো ক'ত আহিব, আজিৰ পৰাতো নাহে আৰু। আজি এই নিয়মখিনি কৰিছে। খাব দে, এই ৰ'দটো চকুতে লাগছে। চাব নালাগে নালিবা আহিমনি। এতিয়া যে ৰাইজৰ লগত ভাত খাব লাগে ঘৰৰ মানুহখিনি, সেইখিনি দেখাম এতিয়া, চাই থাকিবচোন। আমাৰ খুৰা দেউতা ডাঙৰ পেহী ৰাইজৰ মানুহখিনিও আছে। আমাৰ ইফালে পেহা আছে, পেহী ল'ৰাটো আছে, সি আকৌ বৰ লাজ কৰে। এইফালে দাদাসকলে মাছ মাংস এইবোৰ বিলাই আছে। আমাৰ ওচৰৰে হয় মাংস খা মাহৰ দালি খাবা ৰন্ধা জেগাত উঠাম ৰ।
এতিয়া ৰান্ধনি ঘৰলৈ যাম, তাত চাওকচোন কি কৰি আছে সিহঁতে। সিহঁতে দেখাই দিব এতিয়া। এয়া ৰান্ধনি ঘৰ, ইয়াতে ৰান্ধনি দুজন আছে আৰু সিহঁতে বহি আছে, কি বনাইছে দেখাই দিব এতিয়া। এই মাংস এই ড্ৰাই ভাজা নেকি? খানাটো বহুত ভালেই হৈছে, ইমান গৰম এইফালে, কিন্তু বেছি জ্বলা বা মছলা এইবোৰ দিয়া নাই, বিশেষ কৰি সকলোৱে খাব পৰা হৈছে। আৰু খুৰীমা মা আছে, খুৰীমা আছে আৰু এই জেঠীমা আছে ওচৰতে বহি খাব লাগে, হেনো নিয়ম আছে কিবা এনে। খাই দিছ ভাতকে দিবাকে গৈছে। দেউতা এজন ফাৰ্ষ্টতে বহিছে, দেউতা, তাৰপিছত জেঠা আছে, ডাঙৰ খুৰা আছে, সৰু খুৰাটো পেহীৰ ল'ৰা আৰু বৰ মৰমৰ হয় গোটেইকেইজনক। এতিয়া ইয়াৰ ওচৰতে আহিছে। কষ্ট কৰছো না আইতা, আশীৰ্বাদ দিলে হ'ল, কষ্ট কৰা ভাল আঞ্জা ভাল হৈছে। সঁচা কৰিয়ে কৈছে বাৰু, আঞ্জা ভাত বহুতেই ভাল হৈছে, মানে ইমান জ্বলা মছলা হোৱা নাই বিশেষ কৰি। দেউতা কিবা লাগব না? কিবা লাগব না? কিবা লাগব? জেঠা কিবা লাগব? ভাল হৈছে না? হা তাকে আশীৰ্বাদ দিলে হ'ল দে। কুকুৰে খালাক না নাইবা ভাতখিনি গোটেই? কুকুৰটো ইয়াৰ কুকুৰ পাছে গৈছে, পাছে গৈছে কুকুৰটো। এইটো ঘৰৰ ভিতৰতে গৈছে আজি, ঘৰৰ ভিতৰতে গৈছে। এতিয়া যাম এই যে য'ত মাছ মাংস সাজি আছে দাদাসকলে, তাৰ ওচৰলৈ যাম। তেওঁলোকে কি কয় শুনো আহকচোন। এটা কি মাংস স্পেচিয়েল? তই কি হেড টিচাৰ? হেড দেখে দি আছা? কিমান জোখত? কিমান বছৰৰ এক্সপিৰিয়েঞ্চ? কিমান বছৰ? 28 বছৰ। 28 বছৰে মাংসই বিলে আছে। আৰু ফণিন্দাৰ এইটো আমাৰ 35 40 বছৰ মাংস আজা। বাহ, আৰে সি শিকি আছে নতুন, ইয়াৰ 5 বছৰ। ইয়াৰ 5 বছৰ শিকি আছে। কেনে ঠিকে আছে দে, ভাল হ'লে ভাল লাগে দেচোন ন? ভালে এয়া দেখিছে ইমান ধুনীয়াকৈ সাজিছে। আৰু এয়া এবাৰ শেষৰ বেজটো দেখাইছোঁ, মাজতে নুঠালোঁ আৰু সকলো দেখাইছোঁ। লাষ্টত যিকেইজন খাবলৈ বহিছে আমি আহিছোঁ আজি, বৰ ধুনীয়া হৈছে আজি। এই খানাঘৰত মাছ মাংস বহুত ধুনীয়া, দালি ভাতটো আৰু বেছি ধুনীয়া হৈছে। এই আমাৰ খুৰাই ক'ব। Thank you. I am very happy. মৃত্যু বাৰ্ষিকী ভেৰি হেপী। আই এম ভেৰি ছেড। অকণমান ধেমালি কৰিছে, এইখিনি মানে খানাটোত হেপী হৈছে, খানাটোত হেপী হৈছে। ভাইটি আছে, দাদা আছে, সিহঁতে এতিয়া খাই আছে। সিহঁতৰ পৰা মতামতটো ল'ম হ'ল কি কথা। আৰু ক'ত আহিব আইতাই? এয়া শেষৰ ফালে ইহঁতে বহিছে আৰুতো আহিব লগা মানুহ নাই। এতিয়া সিহঁতৰ পৰা অকণমান সুধি আছোঁ কেনেকুৱা হ'ল কি কথা, চাওকচোন। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে, এতিয়ালৈ আহিছোঁ। বাই বাই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'লৈ। এতিয়া আহিছোঁ।